হেল্ল' নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এয়া মই মূৰত লগাইছোঁ বহুদিনৰ মূৰত লগাইছোঁ হেনা প্ৰায় শুকাইছে অলপমান পিছত ধুই দিম আৰু মোৰ 3 ঘণ্টামান হ'ল আৰু লগাব বেকগ্ৰাউণ্ডত যেটো সাউন্ড আহি আছে হেতু বাৰু ইগনোৰ কৰিব সৰু বাচ্চা এটাই মানে চিঞৰি আছে আৰু লগাই থৈ দিছো মানে কোনোবা এজন বেলেগে লগাই দিলে ভাল হয় নিজে নিজে মানে ইমান সুবিধা নাপায় আৰু চাকচোন মোৰ হাত দুখন আৰু এনেতে মোৰ আহি গ'ল এইটো এটা পাৰ্চেলটো হৈছে ৰব ভালকে দেখাই পাৰ্চেলটো হৈছে aquwalogiৰ মই কিবা এটা ইয়াত দিছোঁ অৰ্ডাৰ দিছিলোঁ কি দিছোঁ হেতু বাৰু অলপ পিছত দেখাই আছোঁ এইটা aquwalogiৰ মই আৰু এটা প্ৰডাক্ট ইউজ কৰি আছোঁ আজিৰ পৰা প্ৰায় কেইদিনমান আগত হেতু আহিছিল মোৰ আৰু হেতু হৈছে এইটো aquwalogiৰ জেলো ময়শ্চাৰাইজাৰ হয় বহুত ভাল হয় বিশেষকৈ অইলি স্কিন যিসকলৰ থাকে তেওঁলোকৰ কাৰণে খুব ভাল হয় আৰু মই ইউজ কৰি আছোঁ আজি প্ৰায় এসপ্তাহমান হ'ল ইউজ কৰিব ভাল লাগে মই বেয়া পোৱা নাই লগাই পেলাই আৰু যেতিয়া লগাও মানে স্কিনখনত অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ এন হয় আৰু এনে ধৰক যেতিয়া আমি কিবা এটা ময়শ্চাৰাইজাৰ টাইপ লগাও যিমানে গৰম নহওক কিয় কিবা এটা মুখত তেল তেল ভাৱ হয় অইলি হয় তো এইটো লগালে মানে কি তেনেকুৱা বহুত অইলি নহয় আৰু অইলি স্কিনৰ কাৰণে ভাল হয় আৰু হেল্ল' মই মোৰবোৰ ধুই আহি গ'লোঁ বলক এতিয়া আমি এইটো আনবক্সিং কৰোঁ আৰু এইটো হৈছে ফেচ চিৰামটো বটলটো চাওকচোন ইমান মৰম লাগিছে এইখিনি এইটো ইয়াৰ লগত বাৰু এপাত ডপাৰো আহিছে চিৰাম আৰু ফেচ ৱাছটো বাৰু মই আগত ব্যৱহাৰ কৰি পোৱা নাই যদি মই ব্যৱহাৰ কৰি ভাল ৰিজাল্ট পাওঁ তেতিয়াহ'লে মই আপোনালোকক জনাম আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব হেল্ল' গাইজ গুড মৰ্ণিং আজি হ'ল নেক্সট ডে আৰু আমি আহিছোঁ আমাৰ বৰপেটা সত্ৰৰ নামঘৰলৈ ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে তথাপিতো অলপমান টাইম কমিছে এতিয়া বাৰু ৰাতিপুৱাৰ 10টা চাৰে 10টামান বাজিছে আৰু আমি বৰ্তমান আছোঁ আমাৰ নামঘৰত আৰু এয়া ভিতৰত খোল বজাই আছে মই বাৰু দূৰৰ পৰা দেখাই দিছোঁ কাৰণ আমি ভিতৰত মানে আমাক যাব নিদিয়ে যদি মোৰ ভিডিঅ'টো চাই অলপমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ইনষ্টাগ্ৰামত মই আছোঁ বৰ্ষা 10 বুলি যদি ভিডিঅ'বোৰ চাব খোজে তেতিয়াহ'লে মোক ফ'ল' কৰি থ'ব আজিলৈ বাৰু বাই বাই